Welcome to my channel Deepjyotis Vlog. তো আজি অলপ ওলাই আহিছো কাজিৰঙা ফালে অলপ ওলাই আহিছো মই আহিছো আৰু লগৰ এটা আহিছে তো তাৰ আগতে আৰু এটা কথা কৈছো মোৰ চেনেলটোত 100 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকে যেনেকৈ 100 সাবস্ক্ৰাইবাৰ হোৱাত সহায় কৰিলে তেনেকৈ সোনকালে যাতে 1K টো হোৱাত সহায় কৰে গৈ আছো আপোনাৰ কাজিৰঙা গৈ আছো কাজিৰঙা মানে পাওঁনে নাপাওঁ ঠিক নাই পুৰণা গ্ৰাম নাম সত্য কৰি আহি আছো বুঢ়া পাহাৰৰ মাজেদি ইয়াত কিন্তু মানে এতিয়া গাড়ীবিলাকক টাইম কাৰ্ড দি দিছে কিন্তু কোনো গাড়ীয়ে ধৰক স্পীডত যাব নোৱাৰে সেইটো কাৰণে ভাল হৈছে টাইম কাৰ্ড দি দিয়াৰ কাৰণে কাৰণ পানী নচলে তো এতিয়া আমি বুঢ়া পাহাৰ পাৰ হৈ আহিলোঁ বুঢ়া পাহাৰ পাৰ হৈ আপোনাৰ এইফালে অলপ বেছি দূৰ নহয় তো আগলৈকে যাওঁ এতিয়া ৰাস্তাৰ কাষত এয়া পূৰা পানী এইফালে পূৰা পানী হৈ আছে আগলৈ মানে কাজিৰঙালৈকে পাওঁনে নাপাওঁ ঠিক নাই যাব পাৰোঁনে নহয় যাবলৈ দিয়ে নে নিদিয়ে ৰাস্তাত পানী বুলি শুনিছোঁ গৈ থাকোঁচোন বাৰু কি হয় চাই থাকক হাতী 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 ৰ'ব হাতী হাতী পাৰ হৈছে ৰাস্তা দি এইটো পাৰৰ পৰা মানে সেইটো পাৰলৈ আহিছে পোৱালিও আছে লগতে ঘোঁৰা মহ যদি চাই থাকে চাব বিচাৰে তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাব দেখা পাব পানীটো কমিছে নেকি ন এইটো আপোনাৰ কাজিৰঙা ভিউ পইণ্ট হয় এই পানী নহ'লে আপোনাৰ ইয়াত বা এই পহু চহু এইবিলাক চৰাই চিৰিকটি এইবিলাক দেখি কিন্তু এতিয়া পানী হৈ গ'ল কাৰণে একো নাই ইয়াত এইখিনিলৈকে পানী এনেই ইয়াত পানী নাথাকে বৰ সিমান তেতিয়া দেখি এতিয়া একো নেদেখি আৰু তথাপিও চাওঁচোন বাৰু কি দেখোঁ কি নেদেখোঁ ভিউটো বহুত ধুনীয়া চাবলগীয়া ভিউ আৰু এইটো ফৰেষ্টৰ ঘৰ পানীৰ তলত দিনটোৱে বেয়া আছিলে নেকি আহি থাকোঁতে আপোনাৰ ৰাস্তাতে বাইকখনৰ চকাটো ফুটি থাকিলে আকৌ গৈ পেলাই চকাটো ঠিক কৰিছিলোঁ তো নেক্সট আকৌ গৈ আছোঁ এইবিলাক ঘৰ চব পানীৰ তলত আছে আপোনাৰ চব পানীৰ তলত আহিলোঁ আপোনাৰ বস্তু এটা দেখাই আছোঁ চাই থাকক বনৰীয়া মহ হয়
পুৰা জাকসতি আছে একেবাৰে জাক দৌৰাই নাহিলেই হ'ল আৰু দৌৰালে বাচি খাৰিব পৰা নাযাব ইহঁতৰ পৰা জীৱ জন্তু মানুহ চব একেবাৰে ৰাস্তাতে আশ্ৰয় হৈছে চবৰে অৱস্থা নাইকিয়া হৈ গৈছে মানুহবোৰৰ অৱস্থাবিলাক চাওকচোন কেনেকুৱা পৰিস্থিতি হৈছে এই গৰু চাইড বিলৈ নাইকিয়া হৈছে দেই মানুহবিলাকৰ ইয়াত মানে মানুহবিলাকৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আপোনাৰ চব ফালে চাৰিওফালে পানী চবে ৰাস্তাত মানে আহি পেলাই বাস কৰিছে এই বৰ্তমানত বহুত দূৰ আহিলোঁ আপোনাৰ প্ৰায় 5-6 কিলোমিটাৰ আহিলোঁ চব এনেকৈ ৰাস্তাৰ কাষতে মানুহবিলাকো আছে সেইবোৰ ঘৰ দেখিছেনে চব পানীৰ তলত আছে বেয়া লাগি যায় দেই দেখিলে তো আহিলোঁ আহি পেলাই আপোনাৰ ৰাস্তাৰ কাষত এটা বস্তু দেখিলোঁ বস্তুটো আপোনালোকক দেখাই দিছোঁ অলপ চাই থাকক গঁড় হয় আচলতে ৰাস্তাৰ কাষত এতিয়া পানীত কিবা খাই আছে দেখাই দিছোঁ অলপমান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা এইটো একদম পূৰা মাজত চাওক ওলাই আহিলোঁ আৰু তাৰ পৰা এতিয়া আহি আছোঁ আজি আপোনাৰ কিমান কি পাৰিলোঁ নাজানো তথাপিও আপোনালোকৰ কাজিৰঙা পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ধৰি আপোনাৰ মানুহৰ তো ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু মোৰ চেনেলটোত 100 ছাবস্ক্ৰাইবাৰ হ'ল সোনকালে যাতে 1K হয় তাৰ বাবে সকলোৱে ছাপোৰ্ট কৰিব থেংক ইউ বাই বাই জয় আসন